কাঠফুলা খেতি আৰু কেঁচুসাৰ প্ৰস্তুত কৰি স্বাৱলম্বী হৈছে ধেমাজিৰ এজন ব্যক্তি কাঠফুলা খেতিৰ পৰাই তেওঁ ঘৰতে এতিয়া প্ৰস্তুত কৰিছে বিস্কুট আচাৰ ইত্যাদি খাদ্য সামগ্ৰী এয়া মাছৰুম আচাৰ বনাই হয় মাছৰুম আচাৰ বনোৱা হয় এটো হল 200 টকা এটা 300 গ্ৰাম মাছৰুম আছে এটা 200 গ্ৰামৰ থাকে 200 গ্ৰামৰটো ধলে 100 টকা আকৌ 100 গ্ৰামৰটো 50 টকা তেনে বিক্ৰী কৰা হয় নেক্সট আছে আকৌ এই বিস্কুট বনোৱা হয় মাছৰুমৰ পৰা বিস্কুট বনোৱা হয় মাছৰুমৰ মানে ইয়াত মাছৰুম কি হয় 5% এড কৰা হয় এড কৰি দিয়া হয় গতিকে মাছৰুমৰ বিস্কুটটো অন্য দোকান বা কিনি খালে যিমানটো বেনিফিট হ'ব মাছৰুমৰ বিস্কুটটো যদি খায় অলপ বেছি বেনিফিট হ'ব যেটো মাছৰুমৰ প্ৰটিন এড হৈ থাকে কাঠফুলা খেতি কেঁচুসাৰ প্ৰস্তুত কৰি স্বাৱলম্বিতা দেখি আগবাঢ়ি যোৱা এই ব্যক্তিগৰাকী হৈছে ধেমাজিৰ জিতু গগৈ বিএ পাছ কৰি চাকৰি কৰিব বিচৰা নাছিল জিতু গগৈ নামৰ ব্যক্তিগৰাকী মই পঢ়া শুনা কৰিলো বিএ পঢ়িলো পঢ়াৰ পিছতে কি হল চাকৰি বাকৰি কাৰণে বেছি ইচ্ছা নাছিলে মোৰ বিশেষ খেতিৰ প্ৰতিহে গুৰুত্ব আছিল গতিকে লাহে লাহে কি কৰিলো খেতিৰ ওপৰত গুৰুত্ব দিলো এইভাবে ব্যক্তিগৰাকীয়ে এদিন আৰম্ভ কৰিছিল কাঠফুলা খেতি কৰিবলৈ মানুহে সব খেতিয়ে কৰে কিন্তু আনকমন কিবা কৰিব পৰা যায় নেকি হেতু চিন্তা কৰিলো হেতু চিন্তা কৰাৰ পিছতে চিন্তা কৰিলো যে এই ইউটিউবত যেতিয়া ভিডিঅ'বিলাক চাব পৰা হ'ল তেতিয়া চাই মেলি দেখিলো মাছৰুম খেতিটো দেখিলো আমাৰ ইয়াতটো তেনেকেনে কৰা মানুহ কম দিয়ে গতিকে ইয়াকে কৰা যাওক জিতু গগৈ নামৰ এই ব্যক্তিগৰাকীয়ে কাঠফুলাৰ খেতিৰ পেলনীয়া সিলিণ্ডাৰসমূহ ব্যৱহাৰ কৰি আৰম্ভ কৰিলে কেঁচুসাৰ প্ৰস্তুত কৰিবলৈ এতিয়া মই যেহেতু মাছৰুম খেতি কৰো মাছৰুমৰ যেটো ওয়েষ্ট হয় এই ওয়েষ্টটো মানে আমি পেলাই দিয়া যেটো সিলিণ্ডাৰ এটো আমি এতিয়া ইয়াৰ পৰা আৰু নুফুলে আৰু মানে ফুলে অলপ ফুলে গতিকে এটো আমি ৰাখি লাভ নাই ফাৰ্মত কম প্ৰডাকশন দিয়ে হেতু কাৰণে এক পেলাই দিয়া হয় পেলাই দিলেতো এনেই পেলনি যাব গতিকে ভাবিলো যে ইয়াক কিবা এটা কামত খৰাব পৰা যায় নেকি গতিকে ভাবি পিনে কি কৰিলো মানে কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত পাতিলো কথাটো তাৰপিছত তেওঁলোকে ক'লে যে আপা ধুনীয়া এটা মানে প্ৰডাকশন হয় গতিকে তেখেতসকলে আলোচনা কৰিলে তেখেতলোকে মোক ট্ৰেইনিঙৰ ব্যৱস্থা কৰি দিলে ট্ৰেইনিঙৰ ব্যৱস্থা কৰাৰ পিছতে তেওঁলোকে কেঁচু দিলে কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা দিলে প্ৰথমতে মোক 3 পোৱা মান কেঁচু দিছিলে সেই কেঁচুটো আনি পিনে কি কৰিলো দিলো ইয়াৰ ওয়েষ্টটো কি আমি এটো পলিথিনটো গুছাই দিওঁ গুছাই পিনে আমি এটো গুছাই দিয়াৰ পিছতে এনেকৈ ৰ'দত অলপ দিন এটো ৰ'দত অলপ দি দিব লাগে এটো ৰ'দত দি দিলে মানে কি অলপ ফৰফৰীয়া হৈ যাব ফৰফৰীয়া হোৱাৰ পিছত আমি ইয়াক দি পিনে গোবৰটো যদি দি দিওঁ কেঁচুৱে এটো 1.5 মাহৰ ভিতৰত খাই শেষ কৰি পেলাব গতিকে ইয়াক আমি খুব সোনকালে ইয়াৰ পৰা প্ৰডাকশনটো পাওঁ গতিকে এইখিনি আমাৰ কাৰণে বিশেষ সহজ হৈ পৰিছে কাঠফুলাৰ পেলনীয়া সিলিণ্ডাৰসমূহ ব্যৱহাৰ কৰি ব্যক্তিগৰাকীয়ে মাত্ৰ 2 মাহতে প্ৰস্তুত কৰে এতিয়া 40 কুইণ্টল কেঁচুসাৰটো বৰ্তমান আমাৰ ইয়াতে বহুতখিনি কেঁচুসাৰ বিক্ৰী হয় এটো আমি যোগান ধৰিব পৰা নাই বুলি ক'ব লাগিব কি হয় ওচৰ চুবুৰীয়া মানুহবিলাকে খেতি বাতি কৰে ধৰিলা আজি কবি খেতি বা বেগেনা কিবি কৰিলে ফুলৰ কাৰণে নিয়ে নাৰ্চাৰীবিলাকে নিয়ে সৰিয়হ খেতি কৰিলে মানুহে কুইণ্টেলকৈ লৈ যায়গে এটা মানুহে 4 কুইণ্টেল 5 কুইণ্টেল কেঁচু লৈ যায় গতিকে এনেকুৱা কাৰণে সুবিধা হৈছে কেঁচু দুটা বেডৰ কাৰণে দুটা বেডত আমাৰ খুব বেছি 40 কুইণ্টেল কেঁচু প্ৰডাকশন হয় 40 কুইণ্টেল দিব কাৰণে বেছি সমস্যা নহয় গতিকে মই অলপ বহাম ইয়াৰ পৰা আমাৰ এতিয়া বৰ্তমান বহুত ফোন আহিছে তেওঁ বহুত দূৰৰ পৰা মানে ফোন কৰিছে এই আমি কেঁচুটো আৰু অলপ প্ৰডাকশন কৰিব লাগিব আমি বেলেগলৈ দিব লাগে এতিয়া যুজা চলাইছো ব্যক্তিগৰাকীৰ কেঁচুসাৰে ধেমাজিত এতিয়া দিনক দিনে বৃদ্ধি পাবলৈ চেষ্টা বৰ্তমান আমাৰ ধেমাজি টাউনৰ ওচৰ চুবুৰীয়া এনেকুৱা বহুতখিনি আজিকালি গ্ৰাহক বাঢ়িছে তেখেতলোকে ধুনীয়াকৈ আমাৰ পৰা মাছৰুম কৈ খাই আছে গতিকে আমি ভালে পাইছোঁ আজি খেতিটো কৰি পিনে আৰু যদি বেছি হৈ যায় 20 কেজি 25 কেজি হৈ যায় তেতিয়া আমাৰ কি হয় ওচৰতে পাচিঘাট আছে অৰুণাচল এনেকৈ সাপ্লাই দিয়া হয় আৰু কি হয় আমাৰ আজিকালি বিয়া সভা বাৰ্থডে নাম প্ৰসংগ কীৰ্তন এইবিলাকত মানে প্ৰায় অৰ্ডাৰবিলাক আহি থাকে এই অৰ্ডাৰবিলাক অহাৰ কাৰণে আমাৰ খেতিটো কৰিবৰ কাৰণে বেছি উৎসাহ পাইছোঁ ভাল লাগিছে ৰেসপন্স পাইছে বহুত ভাল কেঁচুসাৰৰ লগতে ব্যক্তিগৰাকীয়ে কাঠফুলাৰ খেতিৰে আগুৱাইছে এতিয়া স্বাৱলম্বিতাৰ দিশে বৰ্তমান এই দুটা ভাৰ্মি বেড আছে এই দুটাতে এতিয়া বৰ্তমান কৈ আছে এইটো হ'ল 5 ফুট বহল 12 ফুট দীঘল ইয়াতে মিনিমাম 30 কুইণ্টেল কেঁচুসাৰ প্ৰডাকশন হয় যদি আমি ভালকৈ ইয়াৰ ওয়েষ্টটো আমি ভালকৈ জাপিব পাৰোঁ আৰু নেক্সটটো হ'ল 2.5 ফুট এটো 3 ফুট বহল আৰু 12 ফুট দীঘল ইয়াতে আমি 12 কুইণ্টেল কেঁচুসাৰ
মানে প্ৰায় 12 কুইণ্টেলৰ ওপৰত হয়, কেতিয়াবা 15 কুইণ্টেলৰ প্ৰডাকশ্যন হৈ যায় আমি যদি ৱেষ্টটো ভালকৈ জাপি দিয়া হয়। ইয়াৰ ৱেষ্টটো বিশেষকৈ মই কি কৰোঁ, আমাৰ যেতিয়া মাছৰুম খেতি কৰোঁ, মাছৰুমৰ যিটো পেলনীয়া চিলিণ্ডাৰ, সেই চিলিণ্ডাৰটো কি কৰোঁ এনেকৈ নি অলপ দিন ৰ'দত শুকুৱাই তাৰ গোটেইটো যিটো পলিথিন খুলি পিনে আমি ৰ'দত শুকুৱাই পিনে কি কৰি ধুনীয়াকৈ শুকুৱাই ইয়াত গোবৰ যিটো মাছৰুমৰ ৱেষ্টেজ হয় সেইটো দি আৰু ইয়াতে মেটেকা কলগছ শুকুৱাই এইখিনি আমি ধুনীয়া গছৰ পাতৰ সৈতে মিলাই মেলি 6:4 এইটো ইকুৱেশ্যনত আমি এই মানে ইয়াৰ যিটো জাবৰ জোঁথৰ সেইটো জপা হয় এনেকৈ নি জাপি আমি হাঁহটো কৰা হয়। এইটো হ'ল যিটো আমি চালি পিনে সুন্দৰ কপৌ যিটো গুড়ি চাহপাতৰ লেখীয়া, এইটো চালি পিনে আমি কি কৰোঁ পেকেজিং কৰোঁ। ইয়াত 2.5 কেজি আছে, কেজি 20 টকা, এইটো 50 টকা হয়। এইটো বৰ্তমান হাৰভেষ্ট কৰিব হৈ গ'ল, এইটো আজি হাৰভেষ্ট কৰা হ'ব। তাৰ নেক্সট কাষত আছে এইটো পিনহেড আহিছে ধুনীয়াকৈ, এপাহ ফুল কমচে কম 0.5 কেজি ওপৰত হ'ব এইটো পিনহেড। এইটো খুব বেছি 100 গ্ৰামমান হ'ব। তাৰপৰা নেক্সট এইফালে আছে এইটো 300 গ্ৰামমান হ'বগৈ এপাহ, এইটো 400 গ্ৰামমান হ'বগৈ। আমি পিনহেডটো দেখিলে গম পাওঁ কিমান ডাঙৰ হ'ব। আৰু গতিকে এইখিনি তাৰ তলতে আছে এইখিনি মানে আৰু 2 দিনৰ পিছত হাৰভেষ্ট কৰিব পৰা হৈ যাব ধুনীয়াকৈ, খুব পটাপট ডাঙৰ হয়। যেতিয়া পিনহেড ওলোৱাৰ পিছত চিন্তা নাই, মানে পটাপট হৈ যায়, 3-4 দিনৰ পিছতে হাৰভেষ্ট কৰিব পৰা হৈ যায়। প্ৰতিদিনে কি হয়, প্ৰতিদিনে আমি কাহিনীবা 10 কেজি 12 কেজি 8 কেজি 5 কেজি নিৰ্দিষ্ট লিমিট নাই, তথাপিতো এনেকৈ প্ৰতিদিনে আমি গ্ৰাহকক দি থাকিব পৰা এটা ব্যৱস্থা কৰি ৰাখিছোঁ আৰু সেই অনুপাতে দি আছোঁ বাৰু বৰ্তমান। এইটো মেচিন এনেই লাহে লাহে কাটিব পৰা, খুব আৰামছে কাটি থাকিব পাৰি এইটো মেচিন। তাৰপৰা এতিয়া নেক্সট এইটো হ'ল ডাঙৰ মেচিন। এইটো আমি খুব স্পীড বোলে বহুতখিনি কম সময়ৰ ভিতৰত বহুতখিনি খেৰ লাগে আমাক, এইটো লগাই দিলোঁ। এইটো খুব 1 ঘণ্টাতে আমি প্ৰায় 50-60টা কাৰণে কাটি ল'ব পাৰোঁ ধুনীয়াকৈ। এইটো মানে কি হয়, এই ফাৰ্মত কেতিয়াবা অক্সিজেন প্ৰয়োজন হয়, অক্সিজেন দিয়া হয়, আৰু পাইপ আছে ভিতৰলৈ লগাব লাগে। তাৰ মানে পানী যিটো আমি মানে খুব কুঁৱলী পোৱালিলৈকে পানীটো দিয়া হয় যে, তেনেকৈ নি এইটো মেচিনৰ দ্বাৰা আমি ধুনীয়াকৈ গৰম বেছি হ'লে মানে ৰ'দৰ তাপ যদি বেছি হয় আমি দিনটোত 2 বাৰ ইয়াৰ পৰা স্প্ৰে কৰিব লাগে মেচিনটো চলাই পিনে। আহকচোন ব্যক্তিগৰাকীৰ সৈতে কিছু কথা পাতোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী জিতু গগৈ, ঘৰ ধেমাজিৰ ৰেলৱে ষ্টেচন সমীপৰ চিনাচুক গাঁৱত। মানুহে চব খেতিয়ে কৰে, কিন্তু আনকমন কিবা কৰিব পৰা যায় নেকি সেইটো চিন্তা কৰিলোঁ। সেইটো চিন্তা কৰাৰ পিছতে চিন্তা কৰিলোঁ যে এই ইউটিউবত যেতিয়া ভিডিঅ'বিলাক চাব পৰা হ'ল, তেতিয়া চাই মেলি দেখিলোঁ মাছৰুম খেতিটো দেখিলোঁ আমাৰ ইয়াততো তেনেকৈ কৰা মানুহ কমটি, গতিকে ইয়াকে কৰা যাওক। তাৰপৰা ভাবিলোঁ সেই মাছৰুম খেতিটোকে হাতত দিয়া যাওক। ভিডিঅ' চাই পিনে লিংক এটা পালোঁ, লিংকটো পাই পিনে এই ডুমডুমাত তাত গৈ প্ৰশিক্ষণ ল'লোঁ, 6,500 দি প্ৰশিক্ষণ ল'লোঁ। লৈ পিনে আহি ঘৰতে প্ৰথম 6টা টোপোলা আৰম্ভ কৰিলোঁ। 6টা টোপোলা ঘৰৰ ভিতৰতে চুক এটাতে লুকুৱাই পিনে কৰিলোঁ। কৰাৰ পিছতে বহুত দিনৰ পিছত মানে বহুত দিন লাগিলে পোখা ওলাবৰ কাৰণে। যেতিয়া পোখা ওলোৱাৰ পিছতে মনটো ভাল লাগিলে, পাৰিছোঁচোন। তাৰ লাহেকৈ কি কৰিলোঁ, প্ৰায় 30টামান চিলিণ্ডাৰ বহাই দিলোঁ। আকৌ সেনেকৈ বহাই পিনে বান্দা এখন বনালোঁ, বান্দাখন অকণমান সৰুকৈ বনালোঁ, তাত 50টাহে ধৰে। তাৰপিছত আকৌ 100টা ধৰিব পৰাকৈ দীঘলীয়া কৰিব পেলালোঁ বান্দাখন। দীঘলীয়া কৰাৰ পিছতে তাত 100 ধৰিলে। 100 ধৰাৰ পিছতে মানে ধৰি লোৱা সেই 100-150লৈকে মানে প্ৰায় মোক 4 বছৰ মানে হ'ল গ'লে। তেতিয়ালৈকে মানে ভাল মাৰ্কেট পোৱা নাই, আছে মানুহ 2-এজনে খাইছে। তাৰপৰা ওচৰ মিটো কোনোবা আহিলে মানে অলপ খাব দিওঁ, তেনেকৈ নিজেও খাওঁ, খাই মানে তেনেকৈ আছোঁ আৰু। তাৰপিছত লাহেকৈ 1-2জনকৈ মানুহ বাঢ়িব ধৰিলে। লকডাউন যেতিয়া হৈ গ'ল, লকডাউন হোৱাৰ লগে লগে মানুহে মানে প্ৰায় মাছৰুম বিচাৰি অহা হ'ল। তাৰপৰা ভাবিলোঁ এচাততে মই ঘৰটো অকণমান ডাঙৰ কৰিব পৰা যাওঁ। বাঁহৰ ঘৰ এটা বনালোঁ, বাঁহৰ ঘৰটো তাত 200 ধৰাকৈ বনালোঁ। 200 ধৰাকৈ বনালোঁ, যেতিয়া কমপ্লিট হৈ গ'ল 200 বনালোঁ, তেতিয়া সেই সময়তে এগ্ৰিকালচাৰৰ পৰা মানে অকণমান অনুদান এটা দিলে। সেই অনুদানৰ পাই মানে সেই ঘৰটো আকৌ এগ্ৰিকালচাৰৰ পৰা এতিয়া ঘৰটো বনালোঁ। 2টা ঘৰ লগ খাই মই 400 বনাব পৰা হৈ গ'লোঁ। 400 বনালোঁ, তেতিয়া অকল অয়েষ্টাৰটো কৰি আছোঁ। অয়েষ্টাৰ কৰাৰ লগে লগে ভাবিলোঁ বেলেগ জাতৰ কিবা কৰিব জানি মিল্কি কৰিব লাগিব। মিল্কিটো দেখিলোঁ, মিল্কিটো ট্ৰেইনিং ল'লোঁ, মিল্কি কৰিলোঁ। মিল্কি কৰাৰ লগে লগে আকৌ ঘৰটো অকণমান ডাঙৰ লাগে, সেই ডাঙৰ কৰিম বুলি ভাবি পিনে আকৌ এডোখৰ বহাই দিওঁ টিপাল দি পিনে। তেনেকৈ বহাই কি কৰিলোঁ, ভাবিলোঁ এনেকৈ নি কিন্তু অকণকৈ বনাই পিনে প্ৰায় এতিয়া 10 নম্বৰ ঘৰটো, এই যিটো 10 নম্বৰ ঘৰ বনালোঁ, এইটো মানে এতিয়া 2000 চিলিণ্ডাৰ হয়। আজিৰ ডেটত উপাৰ্জন বুলি ক'বলৈ হ'লে সেয়া আৰু মানে ডেইলি 10 কেজি 8 কেজি 15 কেজি কেনেবা 20 কেজি 25 কেজি তেনেকৈ নি ফাৰ্মত যিমানখিনি উৎপাদন মানে ধৰি লোৱা প্ৰডাকশ্যন হয় সেইখিনিকে প্ৰতিদিনে সেনেকৈ নি কৰি আছোঁ আৰু। কেঁচুসাৰ এতিয়া সেয়া কাহানিবা এদিনত ধৰি লোৱা 4 কুইণ্টেল কোনোবা লৈ গুচি গ'ল, তেতিয়া 4000 টকা পালোঁ।
আগে ভাগে যিটো পেকেজিং থাকে মানুহে প্ৰতিদিনে মাছৰুম নিব অহা মানুহে দুপাকেট এপাকেট লৈ যায় সেই তেনেকৈ নি চব দুইফালৰ মিলাই মেলি ঘৰখন ধুনীয়াকৈ চলি আছোঁ আৰু খেতিয়ক মানুহে কেতিয়াও মাহে ইমানখিনি পাইছোঁ বুলি ক'বলৈ ভয় লাগে মানে হয় কাহানি বা কোনোবা মাহত আমাৰ 30-40 হাজাৰ হয় কোনোবা মাহত 60 হাজাৰ হৈ যায় কোনোবা মাহত 70 হাজাৰ কোনোবা মাহত আমাৰ কি হয় 10 হাজাৰ পাবলৈও দিগদাৰ হয় তেনেকুৱা ধৰি লোৱা সেই তেনেকৈ নি মানে আগবাঢ়ি আহিছোঁ আৰু তাৰ লাহেকৈ মাছৰুমটো কৰাৰ পিছত আহিলোঁ মাছৰুমৰ যিটো বেডটো সেইটো পেলাই দিবলগীয়া হয় পেলাই দিয়াতকৈ ইয়াক সৎ ব্যৱহাৰ কৰিব পৰা যায় নেকি মানে বহুত দম হৈ যায় এবুকলৈকে ওখ হৈ যায় পেলাব জেগা নাথাকে তাৰ ভাবিলোঁ এইটো কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত আলোচনা কৰিলোঁ আলোচনা কৰাৰ পিছত তাত ট্ৰেইনিং এটা ব্যৱস্থা কৰিলে ভাৰ্মি কম্প'জ মানে তাত যে গোবৰ চোবৰ দি পিনে ইয়াত মানে যদি আমি ৱেষ্টটো মানে টেংকিত দি দিওঁ কেঁচুৱা সাৰ বনাই দিয়ে তাৰপিছতে ট্ৰেইনিংটো লোৱাৰ পিছত আমি এগ্ৰিকালচাৰ বেড দিয়াৰ পিছত আমি বনালোঁ মানে ধৰিলোঁ খুব 2 মাহতে মানে তাৰ হাঁহটো হৈ যায় আৰু কেঁচুৱা হাঁহটো ইমানেই মানে ভাল তাক আমি যিকোনো এটা পুলি দি দিয়াৰ লগে লগে ইমান ধুনীয়াকৈ চেহেৰা হৈ আহে আৰু আমি তাত গুটি লাগিবৰ কাৰণে এক্সট্ৰাকৈ কিবা ভিটামিন দিব নালাগে বাঢ়িবৰ কাৰণে ভিটামিন দিব নালাগে তাৰ আকৌ যিকোনো গুটি পচাবৰ কাৰণে কেঁচুৱা হাঁহ যদি দিয়ে কেঁচুৱা হাঁহ দি মানে গুটি এটা পচালে মানে সি গজিবই তাৰমানে